फ्रेंड्स नमस्कार सकलोके आमार यूट्यूब चेनेलटोলৈ स्वागतम और आज आहि आसो आमी एक विशेष धৰণৰ ডিমা লৈ নেকি एक विशेष धৰণৰ ডিমা লৈ और आमार লগত আছে आमार टिकली मैना हाय हेलो को आमी ডিমা চাবা যাম को आमी ডিমা চাবা যাম आमी গৈছো এতিয়া পুখি ডিমা চাবা तो फ्रेंड्स এনেকৈ আহি পালো আমি আমাৰ কল বাগানলৈ আৰু এয়া হৈছে আমাৰ কল বাগানৰ দৃশ্য কিন্তু फ्रेंड्स কল গছজোপা বিলাকৰ হালত বৰ্তমান খাৰাপ হৈ আছে কাৰণ লপহিয়া কল গছজোপা গুৰুৱে আহি কল গছ বিলাকৰ আধা অংশ খাই পেলাইছে আৰু এয়া হৈছে আমাৰ প্ৰথম কল থপা এই বছৰ হোৱা নাই তথাপিও ওলাইছে এতিয়া বেছি ওলা নাই গোটেইখিনি ওলোৱা নাই 4 ঠক মানহে কল ওলাইছে বাকিখিনি লাহে লাহে ওলাব আৰু বাকি কিছুমান সৰু হৈ আছে কিছুমান আৰু ডাঙৰ আৰু এয়া কল বাগানৰ মাজে মাজে আছে আমাৰ অলকুচু ধুনিয়া ধুনিয়াকে অলকুচু ওলাইছে এতিয়া যেহেতু এতিয়া অলকুচু ওলাব বৰষুণ দিছে নতুন বৰষুণ অলকুচু ওলাইছে আমাৰ কল বাগানৰ মাজে মাজে কমল কমল অলকুচু শাক কাৰোবাক লাগিলে ল'ব আহিব দেই কমল কমল অলকুচু শাকবিলাক খাই বহুত টেষ্টি লাগিব আৰু এইটো আমাৰ তামোল পুলি যোৱা বছৰ অলপমান আমি তামোলৰ পুলি জগাইছিলোঁ আৰু এয়া হ'লে অলপমান ডাঙৰ কিন্তু ৰুবৰ কাৰণে হোৱা নাই 2 বছৰমান পিছতে ৰুবৰ কাৰণে এই তামোলৰ পুলিবিলাক হৈ যাব আৰু সেই ডিমাটো যে আমি চাবা আহিছো फ्रेंड्स সেই ডিমাটো এই কলঠকৰ ওপৰতে আছে এতিয়া চাও আহক এই ডিমাটো কি ডিমা হেতু কেনেকুৱা ডিমা এয়া চাও আপোনালোকক দেখুৱাই আছো লাহে 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 এইয়া চাও ধুনিয়া ধুনিয়া মানে আকাশী ৰঙৰ ইমান ধুনিয়া ধুনিয়া আকাশী ৰঙৰ ডিমা মানে কণী আৰু এইটো কি চৰাইৰ ডিমা হ'ব পাৰে যদি কোনোবাই জানে কমেন্ট কৰি জনাবাচোন আৰু যেটো বস্তু আমি চাব আহিছো হেতু সোৱা হল আৰু আপোনালোককো দেখুৱালো আৰু লগতে আমাৰ কলখিতিও দেখুৱালো কেনেকুৱা লাগিছে আমাৰ কলখিতি फ्रेंड्स কমেন্ট কৰি জনাবাচোন আৰু আজিৰ ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব বাই 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 বাই